এভৰিৱান আপোনালোকক মোৰ ইউটিউব চেনেললৈ ৱেলকাম জনালোঁ। তো আমি ল'ব গৈ আছোঁ মূৰ্তি, মোৰ লগত আছে ভাইটিক। তো গৈ আছোঁ এতিয়া, গৈ পেলাই দেখাওঁ। মানুহ ঘৰত লৈ আহিম। একচুৱেলি মানুহ ঘৰত পাতে বছৰেতো যাব ওলাইছোঁ। এতিয়া গৈ পেলাই তাত দেখুৱাই আছোঁ এনেকুৱা কি দুখন গাড়ী যোৱা কথা ল'বৰ কাৰণে মূৰ্তি। তো বাকী আৰু তাত গৈ পেলাই দেখুৱাই আছোঁ। গাড়ী আহিবাল দুখন যাব ইফালে আবু একদম ফুল মালা লৈ ৰেডি সজাবৰ কাৰণে গাড়ী ফুল দি আছে। এইকেইটা ডাঙৰ বেছি হ'ল, ফটোবোৰ আনিছে বুলি এতিয়া মন্দা হৈ আছে কলগাছ। মানুহ ইমানখিনি যোৱা মানুহ আছে। ইয়াত বোলে ডেকা মানুহখিনি উঠিব আৰু সেইখনত বুঢ়া মানুহখিনি উঠিব বোলে। অলপ মজবুত গাড়ীখন। গাড়ীত কলগছ পাতিলে এটা কথা আহে, এইটো বিয়া বাৰুৰো এনেকে গাড়ীত বান্ধে হয়নে? আৰু মূৰ্তি আনিলেও সেইটো বান্ধে হয়নে? বিভিন্ন কিবা কিবি তো এনেকুৱা কলগছত বান্ধি মানে গাড়ী বিলাক যায় হয়নে? প্ৰথমতে বিয়াৰ কথাটোৱে আহি যায় হয়নে? ডেকা বিলাকৰ মন বিলাক ফূৰ্তি লাগে। এতিয়া প্ৰথমতে আমি গাড়ীত কলগছ বান্ধা মানে বিয়াৰ কথাটোৱে ভাবিব লাগিব নহয় নে? তাৰপিছত কিবা মূৰ্তি অনা কিবা অনা শুভ কামত এইবিলাক কথাবিলাক ভাবিব লাগিব। আৰু মালা পিন্ধাৰ লগে লগে উৰুলিৰ কথাটো আহে হয়নে? হয়। আৰু এখনো পিন্ধাই আছে এতিয়া গাড়ীত ফুটি আছে। তো আমাৰ গাড়ী সাজি কাচি একদম ৰেডি মূৰ্তি ল'ব যাবৰ কাৰণে। নিয়ম আছিলে কৰিলে যেনেকে দেখিছে মানুহ উঠিলে গাড়ীত ফুট লগাই লওঁ। আৰু এইবিলাক ল'ৰাবিলাক উঠিছে আৰু ইয়াত কেইজন মানুহ ল'ব যাব মূৰ্তি। তো এতিয়া ফাইনেলি যাব ওলাইছে গাড়ীবিলাক। তো এতিয়া গাড়ী ষ্টাৰ্ট যাবৰ কাৰণে ৰেডি। দুখন গাড়ী লৈ যোৱা হ'ব। এখন মানুহ যাম আমাৰ গুৰু বিদু এইবিলাক হৈছে মূৰ্তিবিলাক। আমাৰতো এইটো কৃষ্ণ দুৰ্গা কৃষ্ণ এইপিনেও আছে। এইবিলাক বনাব দিছিলে গোটেই মূৰ্তিৰে ষ্টৰ আৰু এইটো আৰু পিনো আছে কেইটামান দেখাই দিওঁ। এইকেইটাকো এইবিলাক বাকীবিলাক আছে এইপিনে লক্ষী গণেশ কাৰ্তিক। তো এইফালে গণেশ বাবা আৰু এইফালে কাৰ্তিক লৈ পেলাই
मेरा गलती हो गया भूल गया देखो देखो हम लोग क्या लेके आया है मूर्ति देखो काल खुलेगा इसको देखो अभी बेस्ट देखने नहीं पाएंगे तो ये कटिंग ये लोग और माँ है गाइस तो देखते रहो तो अभी इसकी मत करना गाइस देखो व्यू देखो व्यू कितना अच्छा है ये दुनिया तो अभी हम इसको ये जगह रखे हैं भाई इसको आप लोग टीम रखते हैं बोले नाम है ये जगह का नाम है क्या है रुपये बोलता है इसको रुपये बोलता है हाँ हम अभी मस्को बसने वाला है ना हाँ ये बोला था नाम है रुपये सारी अली बसने वाला है गाइस हम हिंदी में बोलते हैं ना इसलिए हमारा भी चैनल है टिकटॉक ब्लॉग्स तो सब्सक्राइब करना गाइस ये दिया आती है रुपए सारे पहुंच गया गाइस ये खोल गया है हमको इसको मोरम से हाथ से वाला से खुडू बोलता है खुडू इसका नाम कहते खोल के छुट्टी होता है तो इसको हम खुडू बोलते हैं आप लोग देखते हो यार देखो देखो एक फेस देखा दे भाई अरे कैसा लगा आके दुर्गा देवी माँ का लेके आ गया कैसे लगा बोलो ना अच्छा लगा अच्छा इसको अच्छा लगा बेटा मेरे को भी बहुत अच्छा लगा भाई तो अभी यूट्यूब का मालिक बताएगा देखो ये रहा बज रहा है बजाओ ये बज रहा है यार देखो हम ये असमी से बोलते हैं हम हिंदी में बोलते हैं गाइस देखो हम अभी आगे आगे भाई ये देखो पीछे देखो ये एक मूर्ति है ये एक मूर्ति है वो इसके गणेश बाबा है ये क्या मूर्ति है भाई ये सरस्वती हाँ सरस्वती ये इसमें बोलो भाई सरस्वती हाँ सरस्वती है ये लकी होगा शायद लकी माँ होगा ना हाँ अच्छा तो आगे देखो गाइस ये हो रहा है दुर्गा माँ तो अभी हम बसने वाले हैं गाइस देखो देखो हम लोग आ गया
ফাইনেলি মূৰ্তি আহি গ'ল ঘৰত এতিয়া নোমোৱা হ'ব দেখুৱাই আছোঁ আৰু পাছফালে এখন থাকিলে এইখন নহয় নাই গাড়ীখন আহিব কোনো আহি আছে এতিয়া এইখন বেক কৰি আছে এতিয়া নোমোৱা হ'ব মূৰ্তি নুমাই আছে এতিয়া অলপ নিয়ম নীতি আছে সেইখিনি কৰিব কিবা এটা বৰালি মাজত দি অলপমান আগতে মূৰ্তিকেইটা আৰু গণেশ লক্ষী আৰু কাৰ্তিক আৰু সৰস্বতী আছে আৰু এইফালে ভিতৰত মণ্ডপৰ ভিতৰত সোমাব পৰা নাই মানে এইটো অলপ চাপৰ হৈ গ'ল সেইটোৰ কাৰণে ফুল মালা পিন্ধাই আছে এতিয়া তো দুৰ্গা মাৰ মূৰ্তি নুমাই কৰি হৈ গ'ল এতিয়া আৰু আছে চাৰিটা এইকেইটা নুমাব কাৰ্তিক তো আদৰণি কৰি লৈ যাব নুমাই লৈছে খালি আগত ইফালে গণেশ মূৰ্তি ইফালে লক্ষী ইফালৰ এটা সৰস্বতী ইফালৰ এটা লক্ষী কাৰণ ফেঁচা আৰু হাঁহ আছে না আৰু ইফালে কাৰ্তিক মোৰ চৰাই হাঁহ আৰু ইফালে ফেঁচা আৰু ইফালে নিগনি অঁ এইটো হাঁহ থকাটো এইটো কাৰ্তিক এইটো লক্ষী মালা পিন্ধালে সৰস্বতী আৰু কাৰ্তিক